ভাৰত চৰকাৰৰ নিৰ্দেশত আমাৰ প্ৰত্যেকখন বিদ্যালয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত যি কালচাৰেল এটা ইউনিটি কাৰণে আমাক যি প্ৰগ্ৰাম এটা কৰিব দিছে তাৰে অংশ হিচাপে আজি আমি ফকিৰাগ্ৰাম হায়াৰ ছেকেণ্ডাৰী স্কুলে অনুষ্টুপীয়াকৈ হ'লেও আমি প্ৰত্যেকটো কমিউনিটিৰ মাজত যে এটা সমন্বয় আনিব পাৰোঁ গতিকে প্ৰত্যেক জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি আমাৰ ল'ৰা ছোৱালীবিলাকে আহিছে আৰু তেওঁলোকে নিজৰ নিজৰ পৰম্পৰাগত যি খাদ্য সম্ভাৰ তেওঁলোকে লৈ আহিছে আৰু তাৰে আমি এটা সৰুকৈ প্ৰদৰ্শনী ইয়াত পাতিছোঁ আৰু এইখিনিতে এটা কথা কওঁ যে এনেকুৱা ধৰণৰ আচলতে যদি কাৰ্যসূচী থাকে আমাৰ বিদ্যালয়ত সৰুৰে পৰা ল'ৰা ছোৱালীবিলাকৰ মাজত এটা ইউনিটি ইন ডাইভাৰ্চিটি এটা আহিব আৰু আন্তৰিক এটা সমন্বয়ৰ এটা ভাৱ গঢ়ি উঠিব ছাত্ৰ ছাত্ৰীসকলৰ এই সৰুৰ পৰা যদি এই অভ্যাসটো গঢ়ি উঠে তেনেহ'লে তেওঁলোকে নিজকে সমাজত এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিব একদম ধুনীয়া তোমালোকে বনাব পাৰিছা না কি কি আনিছা লুচি আৰু পায়স এইটো হৈছে বেংগলী সম্প্ৰদায়ৰ আটাইতকৈ সুস্বাদু খোৱা হয় না লুচি বনাব পাৰা পায়স কেনেকৈ বনাইছা প্রথমে একটা পাত্রের মধ্যে দুধ গরম করে নিতে হবে তারপরে গোবিন্দভোগ চাল ধুয়ে ঘি দিয়ে মাখিয়ে রাখতে হবে তারপরে সেই ফুটন্ত দুধের মধ্যে সেই মাখিয়ে রাখা গোবিন্দভোগ চাল দিয়ে দুটা তেজপাতা ये कब बनाता है सर ধর্ম বর্ণ নির্বিশেষে সকলের আমাদের এখন